নমস্কাৰ, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ মই কেৰেলা ষ্টাইলৰ এটা মাছৰ ৰেচিপি। ইয়াৰ বাবে মই মাছখিনি নিমখ হালধি সানি লৈছোঁ আৰু লৈছোঁ মই নাৰিকলৰ গুড়া। কেঁচা নাৰিকলৰ গুড়া হ'লে বেছি ভাল হয়, কিন্তু শুকানেই লৈছোঁ আজি মই। এয়া লৈছোঁ তেতেলী তিয়াই থৈছিলোঁ, জিৰা গুড়ি, হালধি, জলকীয়া গুড়ি, এয়া লৈছোঁ গাই ঘিউ আৰু পিঁয়াজ লৈছোঁ আৰু লৈছোঁ কেইটামান জিৰা আৰু এয়া লৈছোঁ মই নৰসিংহৰ পাত শুকুৱাই থৈছিলোঁ আৰু এয়া লৈছোঁ নিমখ। এতিয়া এইখিনি বস্তু মই লৈছোঁ। এয়া লৈছোঁ মান ধনিয়া, যিকোনো ধনিয়া দিব পাৰিব। এতিয়া এইটো এটা বইল ৰেচিপি বুলি ক'লেও ভুল নহয়। মই এই গোটেই বস্তুখিনি মিক্সিত ভালদৰে মাৰি ল'ম। নাৰিকল, পিঁয়াজ আধা মই ৰাখি দিছোঁ আৰু বাকীখিনি মিক্সিতে দি দিছোঁ, ভালদৰে পিচি ল'ব লাগিব। তেতেলীৰ পানীখিনি মোহাৰি পেলাই তেতেলীৰ পানীখিনিও লৈ ল'ব। ধনিয়াৰ পাতকেইটাও ছিঙি ছিঙি মিক্সিতে দি দিব আৰু এয়া দিলোঁ নিমখ, সোৱাদ অনুসৰি ইয়াতে দি দিব নিমখখিনিও। একেবাৰে সহজ ৰেচিপি, বেছিকৈ কিবা কিবি কৰি থাকিবলগীয়া নহয় আৰু খায়ো ভাল লাগে। এয়া দিলোঁ হালধি নিদিয়াকৈও এইটো বনাব পাৰি, কিন্তু মই অকণমান দিছোঁ। আৰু নিমখ হালধি য'ত জিৰা মছলা যিখিনি আছে, মই খালি জলকীয়া গুড়িটো লাষ্টত হৈ দিম, এতিয়া নিদিওঁ, কাৰণ মোৰ ছোৱালীজনী আছে সৰু, গতিকে তাই জ্বলাটো খাব নোৱাৰিবই, গতিকে জ্বলাটো পিছত দিম আৰু কেঁচা জলকীয়াও পাছতেই দিম। এতিয়া এইখিনিত পানী দি ভালদৰে একদম স্মুথ পেষ্ট এটা বনাই ল'ব লাগিব। অলপ সময় ভালদৰে মিক্সিত মাৰিব, মৰাৰ পাছত আমাৰ ৰেডি হৈ গ'ল। দেখিছে, একদম একেবাৰে মিহি পেষ্ট এটা বনাই ল'ব লাগিব। কেঁচা নাৰিকল হ'লে আৰু ধুনীয়াকৈ পিচ খায়, কিন্তু এইটো যিহেতু শুকান নাৰিকল, গতিকে অকণমান এনেকুৱা হয়। আৰু এয়া মই কেঁচা মাছখিনিও গেছৰ ওপৰত উঠাই ভালদৰে উতলিবৰ কাৰণে ৰাখি দিম। এইটো একেবাৰে বইল ৰেচিপি, ইয়াত একো আৰু ভাজা পোৰা কৰি থাকিব নালাগে। এইখিনি মাত্ৰ ঢাকনা দি ভালদৰে সিজিবলৈ দিম, যিহেতু মাছটো মই কেঁচাই দিছোঁ আৰু এইটোত কেঁচা মাছ দিলেহে সোৱাদটো বেছি ধুনীয়া ওলায়। এনেকৈ খায়ো ভাল লাগে আৰু স্বাস্থ্যৰ কাৰণেও উপকাৰী। এনেকৈ এবাৰ বনাই খাই চাবচোন আপোনালোকেও, বৰ ভাল লাগিছিল। এতিয়া ভালদৰে মাছটো সিজিবলৈ দিব লাগিব, পানীটো ভালদৰে শুহিবলৈ দিব লাগিব। এইটো বেছি পনীয়াকৈ খাই ভাল নালাগে, অকণমান ডাঠ গ্ৰেভি টাইপৰ হ'লে ভাল লাগে। সেয়া দেখিছে, আদাখিনি প্ৰায় শুহি গৈছে। এনেকুৱা অৱস্থাতে মই তাইৰ কাৰণে কাঢ়ি থৈ জলকীয়াখিনি দি দিছোঁ। মই জলকীয়া গুড়ি মছলাখিনি পানীৰ অলপত গুলি লৈ পেলাই দিছোঁ, শুকানে দি দিয়া নাই। আৰু কেঁচা জলকীয়াকেইটাও গোটা গোটাকৈ দি দিছোঁ জ্বলা হ'বৰ কাৰণে। এতিয়া আৰু অলপ সময় উতলিলে আমাৰ তৰকাৰীখন ৰেডি হৈয়ে যাব। আশা কৰিলোঁ আপোনালোকে ৰেচিপিটো ভাল পালে বুলি। আৰু যদি ভাল পালে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আপোনালোকৰ মৰম চেনেহ পাম বুলি ভিডিঅ'বোৰ দিওঁ। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে ভাল লাগে মনতে। চাবচোন ভিডিঅ'বোৰ, উপযোগী হ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া মোৰ প্ৰায় মাছৰ তৰকাৰীখন হৈছেহিয়ে। দেখিছে, দৰকাৰ হ'লে পানী দিব আৰু দৰকাৰ নহ'লে পানী দিব দৰকাৰ নাই। এয়া প্ৰায় কমিছে, মই গেছটো কমাই দি অলপ সময় উতলাম, তেলটো অকণমান ওপৰত উঠিবৰ কাৰণে। কিন্তু অলৰেডি মাছ সিজি গৈছে। আৰু এতিয়া এটা কাম আমাৰ বাকী আছে, মই তৰকাৰীটো নমাই থৈ বাকী বেলেগ এটা পেন মই গৰম কৰিছোঁ, অকণমান ঘিউ দিছোঁ। এয়া মই চম্ভাৰ দিম ইয়াত, জিৰা কেইটামান দি দিছোঁ ফুটিবৰ কাৰণে।
আৰু দিছোঁ। বাকী থোৱা পিঁয়াজকণ ইয়াত মিহি মিহিকৈ কুটি দি দিছোঁ। আৰু ইয়াত আৰু এটা বস্তু দিব লাগিব, যিখিনি মই নৰসিংহৰ পাত শুকুৱাই ৰাখিছিলোঁ এনেকৈ চম্ভাৰ দিবৰ কাৰণে, তেনেকুৱা পাত কেইটামানো দিব লাগিব, মই দেখুৱাইছিলোঁৱে। এইখিনি অকণমান ৰঙচুৱাকৈ ভাজিব লাগিব। এতিয়া মই পাতকেইটাও দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। সেয়া দেখিছে, অকণমান ৰঙচুৱা হোৱাৰ পাছত বৰ সুন্দৰ গোন্ধ এটা ওলাইছে। এতিয়া এইখিনি মই পুনৰ গেছত তুলি দিছোঁ আৰু এইখিনি মই চম্ভাৰ দিছোঁ। আৰু এতিয়া ভালদৰে আকৌ এবাৰ মই লৰাই উতলাই ল'ম। এইখিনি উতলাই দিম এতিয়া এবাৰ। অকণমান সময় উতলালেই হ'ল, বেছি উতলাব দৰকাৰ নাই, যিহেতু আমাৰ বইল হৈয়ে আছে। এইখিনি মাত্ৰ এবাৰ চম্ভাৰ দিয়াৰ কাৰণে একদম সৰু উতল এটা আহিবলৈ দিম। বাকী আমাৰ মাছৰ ৰেচিপিটো ৰেডি হৈ গ'ল। প্লিজ এবাৰ বনাই চাবচোন, ভাল লাগিব মোৰো। আৰু প্লিজ বনাই যদি চায় তেতিয়াহ'লে মোক জনাব কমেণ্টত। আশা কৰিলোঁ ভাল পালে বুলি, আৰু পুনৰবাৰ এনেকুৱা ভিডিঅ'বোৰ দি যাবৰ কাৰণে উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। এনেদৰে ভিডিঅ'বোৰ চাই যাব, মৰম চেনেহ দি যাব। ইমানতে আজিলৈ সামৰণি মাৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ সকলোকে মোৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে।